Hey guys, welcome my Manas Putim vlog. আজি আমাৰ পিছপিনা পথাৰখন দেখাম বুলি ভাবিছোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গৈ থাকোঁতে এই বাৰীতে লাগি আছে জলকীয়া, সৰু সৰু জলকীয়া। এয়া বহুত কিটাই লাগি আছে। কেইটামান পকিছে। এয়া বৰটেঙা লাগি আছে আমাৰ বাৰীখনত। এয়া দেখিছে নহয়। আমাৰ পথাৰখন পাই গ'লে ইয়াত টেঙা মৰাও লাগি আছে পথাৰৰ ওচৰতে থকা বাৰীখনত। এয়া দেখিছে নহয় টেঙা মৰা। মাছৰ লগত দি খাবলৈ কিন্তু টেঙা মৰা মাছৰ লগত মজা লাগে খাই। এইখন পথাৰখন পাই গ'লোহি। কিমান সেউজীয়া দেখিছেনে, কিমান ধুনীয়া হৈ আছে। এই পথাৰখন ৰোৱাবোৰ ডাঙৰ হৈছে আৰু এতিয়া আহিন মাহ কাতিত ধান অকণমান ওলাব আৰু ইমান ধুনীয়া পথাৰ, ইমান ধুনীয়া পৰিৱেশ। এখন আমাৰ পথাৰখন। এয়া পথাৰৰ মাজত চেনিগুটি খাই খাই আৰু বহি আছোঁ আৰু এইখনেই পথাৰখন। আহিলোঁ, আমাৰ দেউতাই পথাৰৰ ওচৰতে থকা বাৰীখনত এয়া লাই শাক দি থৈছিলে। এয়া আৰু এইফালে অমিতা অমিতাজোপা আছে। এইজোপা অমিতাজোপা এটা পকি আছে, এইটো চৰাই টুকাত খাই দিলে। আহিলোঁ, এতিয়া বোকা হৈ আছিলে পথাৰখনত, মানে অকণমান ভৰিকেইটা ধুই লওঁ। এইটো পুখুৰীটো হেৰি বৰশীৰ পৰা 5-6 দিনমান হ'ল। ইয়াতে ভিডিঅ' এটা দিছিলোঁ মই বৰশীৰ পৰা। ভৰিকেইটা ধুই লওঁ আৰু এতিয়া চলো ঘৰ চলতে আহি আকৌ আমাৰ ঘৰৰ সন্মুখতে থকা ফুলনি বাগিচা কেইখন দেখাই লৈছোঁ। কিমান ধুনীয়া ধুনীয়া ফুল লাগি আছে। এয়া খোৱা যায় ফুল। এইকেইটা জেতুকা এজোপা আছে। বাৰীখনত আছে এইফালে এজোপা টেঙা গছ আছে, টেঙা লাগি আছে। ৰস কিন্তু পূৰা ওলায় আৰু গোল নেমু হয়। এইফালে মধুৰি এজোপা আছিলে। এই অমিতাজোপা দেখিছেনে কিমান ওপৰত লাগিছেগৈ। গছজোপা কিমান ওখ, পাৰিবলৈ হ'লে বহুত ওখ দাঢ়ি কেইডাল লাগিব। ভিডিঅ'টো ইমানেই আছিল আৰু এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।